হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা মই প্ৰয়োজনীয় বিধান দিব বিচাৰিছোঁ। আপোনালোকে এই গৰম দিনত অকণমান বহিবও নোৱাৰে, শুবও নোৱাৰে, এটা বস্তুৱে বৰ অসুবিধাৰ সৃষ্টি কৰে। নিশ্চয় আপুনি গম পাইছে সেই বস্তুটো কি। হেল্ল' ফ্ৰেণ্ড, যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে, এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি লাইক কৰিছে তেতিয়াহ'লে ধন্যবাদ। আৰু আপোনাক এটা অনুৰোধ কৰিছোঁ, আপুনি ছাবস্ক্ৰাইব কৰক, যাতে সকলোতকৈ আগে আপুনি মোৰ ভিডিঅ'বিলাক দেখা পায়। এই বিধানটো হৈছে আপোনাক মহে আমনি কৰে। আপোনাক মহে আমনি কৰে, খায়, মহে কামোৰাৰ পিছত আপোনাক খজুৱাই থাকে, মানে অসহ্যকৰ। আপুনি কেনেকৈ পৰিত্ৰাণ পাব? আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি জুইত আপুনি একুৰা যেনেকৈ ধোঁৱা দিয়ে, সেই ধোঁৱাত এইকেইটা শুকান নিমপাত পেলাই দিয়ক আৰু অকণমান হালধি ছটিয়াই দিয়ক। তেতিয়া আপুনি গম পাব যে আপোনাক খাবলৈ অহা মহবিলাক হয় মৰিছে, নহয় তৎক্ষণাত আঁতৰি পলাই গৈছে। আপুনি এই ধোঁৱা অকণমান গোহালিটোত দিয়ক, যাতে আপোনাৰ বান্ধি থোৱা গৰুকেইটাও শান্তিত শুব পাৰে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ। আজিলৈ আহোঁ।